আৰক্ষীয়ে যে ভাল কাম কৰিছে, ইমান বাইকবিলাক ধৰি কিনে বাইক এনেকুৱা শব্দ কৰে মানুহে টিকিব নোৱাৰে আৰু ইমান এক্সিডেণ্ট হৈ আছে। সেইটো কাৰণে আমি আৰক্ষীক ধন্যবাদ দি আছোঁ। বৰবাৰত আৰক্ষী থানাত ইয়ং ল'ৰা, চব ইয়ং ল'ৰা, হেলমেট চেলমেট একো নাই, এনে এক্সিডেণ্ট হৈ থাকে, কথা নুশুনে, বিৰাট জোৰে চলায় গাড়ীবিলাক, বিৰাট শব্দ হয়, পূৰা শব্দ কৰি গাড়ীবিলাক চলাই যায়। 120 মানে ওপৰতো মাৰে কেতিয়াবা। ঘৰৰ এক্সিডেণ্ট হোৱাৰ পিছত ঘৰৰ মানুহ কষ্ট হয়। ঈদৰ সময়ত প্ৰতিবাৰে ঈদৰ সময়ত এইবাৰ আৰু তাতকৈ বেছি হৈছে। ইমান কোৱাৰ পিছতো কমা নাই মানুহবিলাকৰ, সজাগতা হোৱা নাই। ঘৰৰ মানুহে তাৰমানে হেৰি নকৰে, শাসনে নকৰে। শাসন কৰিলে ঘৰৰ পৰা কেনেকৈ ওলাব? কলেজৰ ল'ৰা, স্কুলৰ ল'ৰা, চব ষ্টুডেণ্ট হয়। 18 বছৰ তলৰ আছে। গাড়ী মোটামুটি শতকখন ধৰিছে, 100মান ধৰিছে। দুৰ্ঘটনাৰ পৰা বাচি গ'ল আৰু দুৰ্ঘটনাত ৰক্ষা হ'ল। বহুত ৰক্ষা পাইছে। বৰবাৰত আৰক্ষীয়ে বহুত ভাল কাম কৰিছে, সেইটো কাৰণে ধন্যবাদ।